তৃতীয় পইণ্ট, চুলিৰ ৰেখাৰ প্ৰতিসমতা মানে হেয়াৰলাইনৰ চিমেট্ৰি। হেয়াৰলাইনটোৱেই হ'ল হেয়াৰ ট্ৰেন্সপ্লান্টৰ চবতকৈ ইম্পৰ্টেণ্ট বস্তু। এইটোৰ ওপৰতে গোটেই মানুহজনৰ দেখাটো তাৰ ওপৰতে নিৰ্ভৰ কৰে। সেইকাৰণে হেয়াৰলাইনত আমি বহুত কেয়াৰ লওঁ, খুব ধুনীয়াকৈ আঁকাটো দৰকাৰ। হেয়াৰলাইনটো চিমেট্ৰিকেল হ'ব লাগে, প্ৰতিসমতা থাকিব লাগে। সেইটো আমি কেনেকৈ ইনচিয়ৰ কৰিম? তাৰ কাৰণে আমি আৰোগ্যমত এটা যন্ত্ৰ এটা কিনিছো, লেজাৰ মেচিন, হেয়াৰলাইন ডিভাইচ। এইটো আপুনি এনেকৈ লাইট জ্বলালে এনেকৈ এই আঁচকেইডাল দেখা যায়। এইটোৰে আমি মূৰত এনেকৈ দি পেলাই আমি হেয়াৰলাইনটো আঁকিব পাৰোঁ। তেতিয়া হেয়াৰলাইনৰ চিমেট্ৰি যোনটো, সেইটো আমি খুব ধুনীয়াকৈ মেইনটেইন কৰিব পাৰোঁ, তাত আৰু কোনো ভুল নহয়। চতুৰ্থ পইণ্ট, চুলিৰ ৰেখা অংকন কৰোঁতে আমি কি নিয়মবোৰ মানি চলিব লাগে? তাৰে ভিতৰত এটা খুব দৰকাৰী নিয়ম যিটো মই আজি কৈছোঁ, সেইটো হ'ল বয়স। মানুহজনৰ বয়স, পেচেণ্টৰ বয়স মতেহে আমি চুলিৰ হেয়াৰলাইনটো আঁকিব পাৰোঁ। যেনে এজন 18 বছৰীয়া ল'ৰাৰ হেয়াৰলাইনটো বহুত তলতে হ'ব, কিন্তু এজন 28 বছৰীয়া বা 38 বছৰীয়া বয়স হ'লে তাতকৈ ওপৰত যাব। আমি এইবোৰ নিয়ম মানি চলিব লাগিব। বয়স মতেহে আমি হেয়াৰলাইনটো আঁকিব লাগিব, তেতিয়াহে হেয়াৰলাইনটো নেচাৰেল হ'ব। 5 নম্বৰ পইণ্ট, চুলি ৰেখাৰ আৰু এটা নিয়ম হ'ল অসমানতা মানে ইৰেগুলাৰ। আমি যেতিয়া হেয়াৰলাইনটো আঁকো, এই হেয়াৰলাইনটো কেতিয়াও সমান বা চিধা লাইন এডালৰ দৰে হ'ব নালাগে। এইটো সদায় অলপমান অসমান হ'বই লাগিব, তেতিয়াহে হেয়াৰলাইনটো নেচাৰেল দেখি। এইবিলাক নিয়ম আমি মানি চলিলেহে এটা হেয়াৰ ট্ৰেন্সপ্লান্ট ছাকচেছফুল হয়। তেতিয়াহে সেই হেয়াৰলাইনটো দেখিলে মানুহে একদম নেচাৰেল যেন ভাবিব আৰু হেয়াৰ ট্ৰেন্সপ্লান্ট কৰা বুলি গমেই নাপায়। 6 নম্বৰ পইণ্ট, চুলি ৰেখাৰ আৰু এটা নিয়ম মই ক'ব খুজিছোঁ, সেইটো হ'ল আমি গ্ৰাফটো কেনেকৈ দিম। আমি সদায় হেয়াৰলাইনত প্ৰথম যোনটো লাইন, তাতে আমি ছিংগল হেয়াৰ গ্ৰাফ দিওঁ, একদম ক্ষীণ গ্ৰাফবোৰ দিওঁ। তাৰ পিছৰ এটা বা দুটা লাইনত ডাবল হেয়াৰ গ্ৰাফ, তাতকৈ অলপ শকত। তাৰ পিছতহে আমি 3 বা 4ডাল চুলি থকা গ্ৰাফবোৰ দিওঁ। তেতিয়া হেয়াৰলাইনটো একদম নেচাৰেল দেখি। আগৰ পৰা দেখিলে তেনেকেই মানুহৰ নেচাৰেলিও তেনেকুৱাই থাকে। আগৰ হেয়াৰবোৰ একদম ক্ষীণ, লাহে লাহে ঘনত্বটো বাঢ়ি যায়। ঠিক তেনেদৰেই আমি হেয়াৰলাইনটো বনাব লাগিব, তেতিয়াহে নেচাৰেল দেখিব, হেয়াৰ ট্ৰেন্সপ্লান্টটো সঁচাকৈ ছাকচেছফুল হ'ব।